আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি তিলৰ লাড়ু আৰু তিলৰ পিঠা বনাবলৈ তিল ল'লোঁ 2 কেজি, ৰাতি তিয়াই থ'লোঁ। এতিয়া ধুনীয়াকৈ চফা কৰি ৰ'দত দিম। ৰ'দত শুকোৱাৰ পিছত আপোনালোকক লাড়ু বনোৱা আৰু পিঠা বনোৱা দেখুৱাম। আমি এতিয়া তিলটো ধুই ল'লোঁ, ধুই লৈ ধুনীয়াকৈ ৰ'দত দিম। আমি ৰ'দত বহলাই দিওঁগৈ, বহুত ডাঠ হ'ব। বাটি ধুই ল'লোঁ, পানী একাপ দি উতলালোঁ। এতিয়া আমি তাত 2 বাটি তিল দিম। এতিয়া আমি তিলৰ লাড়ুকেইটা অলপ ঘিউ সানি লৈছোঁ, নহ'লে গৰমত পুৰে যে। ঘিউটো সানি সানি আমি লাড়ুটো কৰি লাষ্টত দেখুৱাম আপোনালোকক, চাই থাকিব।